তই এটা কাম কৰচোন এই আপুৰগীয়া সম্পদটো ল মূৰটোত মাৰি ফালি পেলা ঠিক আছে এই তহঁত যাচোন ইয়াৰ পৰা উঠ নহয় মানে আমি কথা এটা পাতি আছিলো কোনেও ভাগ ল'ব পাৰিছে ৰাখৰ কি নহ'লে পচা কওঁ তিনিজনী বিয়নী মিলি কি হ'ল কি পাত তহঁতে কি পাত বৈটো কি তহঁতি যে ৰাস কৰিছিলি ৰাসখন চাই দৰ্শকসকলে ৰাইজে হাত চাপৰি বজাইছিলে নাই এনেকে এনেকে বজাইছে আমাক কেকে চাই বাইগুণ্ডুচিয়ে যে এক্টিং কৰিছে মানুহে কি হাত চাপৰি মাৰিছে তোৰ কাৰণে মোক এটাই হাত চাপৰি মাৰিছে তাকো ঘূৰি ওপৰলৈ চাই দেখিছো ওপৰত লাইটৰ লোৱাটোৱে চাধাহে মাৰি আচ্ছা তোৰ বাহিৰে এই কালকেতুটো যে ওলাই তাৰ এক্টিঙতটো চাগে ৰাইজে হাত চাপৰি বজোৱা নাই নে বজাইছিল কি বজাইছে মই কালকেতুটোৰ কথা সুধিছো মই কলাকেতুৰ কথাই কৈছো কংসৰ লগত থাকে যে ইমান হাত চাপৰি মাৰি তাৰপিছত কি হৈছে জানিছে সি বচনে মাতিবলৈ নাপায় মানুহে আগতে হাত চাপৰি মাৰে বচনে নামাতে আগতে হাত চাপৰি মাৰে এবাৰ সি মানুহৰ ৰিকুৱেষ্ট কৰিছে মোক বচন মাতিবলৈ হাত চাপৰি নামাৰিব কি ফাল্টু কথা কৈ আছ তই মোতকৈ ডাঙৰ কালকেতু অসমত থাকিব পাৰে নেকি তোমাতকে চাওঁ মাতকচোন সি কি বচন মাতিছে মই মাতিম এটা বচন শুনিবি মহাৰাজ দৈৱকীৰ গৰ্ভত আৰু এটি সন্তান সিয়ে আপোনাৰ মৃত্যুৰ কাৰণ হ'ব পাৰে দিয়ক আদেশ মহাৰাজ সেই সন্তানে আৰু নেদেখিব কি হৈছে তোৰ একো নাই ছাৰ কি হৈছে ছাৰ